হৈ মিনি এয়া চক গাহৰি মাংস বনাই আছোঁ এফালে ভাত পাতি দিলোঁ। হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰো বৰ্তমান ভালে। ই দেখো ক'ত বহি আছে এইটো। এতিয়া আমি এফালে যাম গাহৰি মাংস আনিব যাম। এতিয়া আমি গৈ আছোঁ। আজি একেবাৰে গধূলি আছোঁ। এয়া চক গৈ আছোঁ। ই গৈ আছে একদম কুটুককৈ। গধূলি সময়তে ওলাইছোঁ আৰু ৰাতিৰ সাঁজটো আজি গাহৰি মাংস খাম বুলি ভাবিছোঁ, কিন্তু পাওঁ নে নাপাওঁ নাজানো আৰু গৈ থাকোঁচোন, আপোনালোকক দেখাম বাৰু ইয়াত দোকানবোৰ কেনেকুৱা। এতিয়া গাহৰি মাংস ল'বলৈ গৈ আছোঁ আৰু গাহৰি মাংস ইয়াত কেনেকুৱা হ'ব নাজানো আৰু আমাৰ অসমৰ নিচিনা চাগে ইমান টেষ্টি নহ'বও পাৰে। ইয়াতনো কেনেকুৱা হয় আজি চাওঁগৈচোন। আৰু আমি দুটা মানুহে কিমান ল'বা গাহৰি মাংস? আধা কেজি এপোৱামান ল'লেও হ'ব। দুটা মানুহে আৰু ল'ম আৰু অকণমান আৰু কিমান লওঁ আপোনালোকৰ দোকানখন গৈ পিনি দেখাই আছোঁগৈ। তো আমি ৰাস্তা পাৰ হৈ গৈ আছোঁ এতিয়া গাহৰি মাংস আনিবলৈ। বোলা আমি দোকান পাই গ'লোহি। এয়া চক পৰ্ক ৰেষ্টুৰেণ্ট, মানে ইয়াত কেঁচা মাংসও পায় আৰু ভজা মাংসও পায় চাগে। আধা কেজি লোৱা। এয়া তেতিয়াহ'লে আমি লৈ পিনি আপোনালোকক দেখাই আছোঁ। তেতিয়াহ'লে গাইজ আমি মাংস লৈ ল'লোঁ কিমান 200 টকা, আধা কেজিতকৈ বেছি আছে বাৰু। এতিয়া লৈ পিনি আমি ঘৰলৈ গৈ আছোঁ। বিশেষ আজি একো দেখুৱাব নাই পৰা আপোনালোকক, মানে ইমানকৈ মানে ক'ৰবাত যাবলৈও নহ'ল, হেৰি কৰিব নহ'ল আৰু আজি আপোনালোকক আমাৰ এখেতে বোলে মাংস বনাই মোক খুৱাব, আপোনালোকক দেখাম কি কেনেকৈ বনাই, ৰেচিপিটো অলপকৈ দেখাম আৰু তো গতিকে আপোনালোকে চাই থাকিব। আমাৰ ভিডিঅ'বোৰ যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু বহুত মৰম দিব। আৰু এতিয়া আমি গৈ আছোঁ, গৈ মিনি চব্জি কি ল'বা ব'লা। তেনেহ'লে গাইজ আমি চব্জি লৈ লওঁ, চব্জি লৈ পিনি আকৌ আপোনালোকক দেখাই আছোঁ। তো ফাইনেলি আমি ৰুম পাই গ'লোহি। এতিয়া আহি পিনি সময় প্ৰায় 8টা মানে বাজিলে, সেইটো কাৰণে বনোৱা কৰাত ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া গাহৰি মাংস বইল কৰি আছোঁ, এইফালে পিঁয়াজ কাটি আছে। বনাব বোলে আমাৰ মহাৰজাই, মই নবনাওঁ, মই খামহে আৰু। তো চাই থাকক আপোনালোকে ভিডিঅ'টো, দেখাই আছোঁ কেনেকৈ বনাই। এয়া মাংস বইল কৰা হৈ গ'ল। এতিয়া মাংস কাঢ়ি আছে ডাবত। তাৰপৰা ইয়াত গাইজ মই ফ্ৰেছ হৈ ল'লোঁ, আহি পিনি এতিয়া ফ্ৰেছ হৈ পিনি এয়া চক গাহৰি মাংস বনাই আছোঁ এফালে ভাত পাতি দিলোঁ। তাৰপৰা হ'ব আৰু তাৰপৰা খাম আৰু খাওঁ লাগি আছে। কেনেকুৱা হৈছে জানো, টেষ্টটো কৰি চাব লাগিব খাবলৈ। তো আপোনালোকক যেনেকৈ পাইছোঁ ভিডিঅ' দি গৈছোঁ, আপোনালোকে জনাব কেনেকৈ পাইছে ভিডিঅ'বোৰ। যদি প্ৰথম ভ্লগাৰ হয় যদিও ভুল হয় আপোনালোকে শুধৰাই ল'ব। তাৰপিছত আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। সপ্তাহত এটা নহ'লেও 2টা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ বাৰু আগলৈ, আৰু সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম দি যাব আৰু তেতিয়াহ'লে একেবাৰে ভাত চাত হৈ লওক, একবাৰ ভাতৰ কাঁহীতে দেখাম আৰু দেই। তো গাইজ আমাৰ খানা হৈ গ'ল ৰেডি, এতিয়া ভাত খাই লওঁ। তেনেহ'লে গাইজ আমাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।